নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ পাঠ হৈছলৈ স্বাগতম জনাইছো আপোনালোকে যেহেতু গম পাইছে যে CTETৰ আমি ম্যাথছৰ এটা সিৰিজ লৈ আহিছো আজি আমি পঢ়িব গৈ আছো CTETৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ 1ৰ ঠিক আছে তো কথা নাপাতি আমি কোৱেশ্চনৰ মাজলৈ আগবাঢ়ো হয়নে So question number 1, the sum of digits of a two-digit number is 7 and their product is 12. What will be the difference of two digits? এতিয়া প্ৰথমতে চাওক two digit number এটো মানে আমি কি বুজি পাওঁ one digit বুলি ক'লে কি হয় 1 ৰ পৰা আমাৰ কি হলে যায় 9 হলে হয়নে তাৰ পিছতে চাওক two digit বুলি ক'লে কি হয় 10 ৰ পৰা কলৈকে যাব পাৰে আমাৰ 99 লৈ যাব পাৰে 3 digit বুলি ক'লে কি হ'ব আমাৰ 100 ৰ পৰা কলৈকে যাব পাৰে 999 এনেকে যাব পাৰে হয়নে আমাক যেহেতু কৈছে 2 digit number সো আমি গম পালো আমাৰ 10 ৰ পৰা 99 ৰ ভিতৰত কৈছে আৰু কৈছে সেই digit খিনিৰ sum হৈছে sum কৰিলে কি হয় বুলি কৈছে 7 means 1 plus 0 কৰিলে আমাৰ জানো 7 হ'ব নহয় ন এনেকুৱা দুটা সংখ্যা ল'ব লাগে যেটো যোগ কৰিলে 7 হ'ব পাৰে এটা চাওক আমাৰ 1 ৰ ঘৰত যদি আমি চাও 1 ৰ লগত কি থাকিলে আমাৰ 7 হ'ব পাৰে obviously 16 মানে 16 যদি হয় 1 plus 6 equal to কিমান হ'ব 7 হ'ব পাৰে বা 2 ঘৰত যদি চাও 2 ৰ লগত কি হ'ব পাৰে 5 হ'ব পাৰে 25 হলে 7 হ'ব পাৰে 2 plus 5 equal যেহেতু 7 হয় দে 3 ঘৰত চাম 34 মানে 3 plus 4 equal to কি হ'ব পাৰে 7 হ'ব পাৰে আকৌ তেনেকে 4 ৰ ঘৰত 4 plus 3 equal কিমান হ'ব পাৰে 7 হ'ব পাৰে 5 ৰ ঘৰত 5 plus 2 equal কি হ'ব পাৰে 7 হ'ব পাৰে 6 ৰ ঘৰত 6 plus 1 equal to 7 হ'ব পাৰে 8 ৰ ঘৰলে আমি যামনে বা 7 ৰ ঘৰত আমি যাব পাৰো 7 plus 0 equal 7 হ'ব পাৰে 8 ৰ ঘৰত কেনেবাকে আমি 7 পাম জানো কিবা প্লাস কৰিলে নাপাও গতিকে আমাৰ সংখ্যাগিটা ইমানতে সীমিত নেক্সট টু চাও আমাক কৈছে সংখ্যা যোনগিটা আমি ডিজিট পালো হিহতৰ যোগফলটো 7 হয় কিন্তু প্ৰডাক্টটো কি হ'ব লাগিব 12 হ'ব লাগিব এটা 16 টো যদি আমি পূৰণ কৰো 1 into 6 কৰিলে জানো আমাৰ 12 হ'ব পাৰে নোৱাৰে 2 আৰু 5 টো যদি পূৰণ কৰো 12 হ'ব পাৰে জানো নোৱাৰে 3 আৰু 4 টো যদি পূৰণ কৰে আমাৰ 12 হ'ব পাৰে নে পাৰে 3 4 ৰ চান্স আছে আকৌ এটা 43 হ'ব না 4 into 3 ইয়াৰো 12 হোৱাৰ চান্স আছে মানে 12 হয় নহয় 5 আৰু 2 পূৰণ কৰিলে 7 হ'বনে নহয় এটো হ'ব নোৱাৰে তাৰ পিছত আমাৰ 6 into 1 কৰিলে আমাৰ হ'বনে নহয় 7 into 0 কৰিলে কিমান হ'ব 0 হ'বনে নহয় তো আমাৰ আনসাৰটো হ'ব পাৰে 34 আৰু 43 তাৰ পিছত নেক্সট টু চাওক what will be the difference of two digits মানে ইহাতক মাইনাস কৰিলে কি হ'ব সুধিছে আমি সামিতে 3 মাইনাস যদি 4 কৰো তেতিয়া হলে কি ওলাব -1 মাইনাসত আছে নে আমাৰ অপচনত নাই গতিকে এটো ভুল সো আমাৰ কি হ'ব সংখ্যাটো কি হ'ব পাৰে 43 এটা 4 - 3 কৰিম তো আনসাৰটো কিমান ওলাব 1 সো অপচন নম্বৰ B is the correct answer ঠিক আছে নে এটো হৈছে আমাৰ শৰ্ট ট্ৰিক এটা আমি বেসিকত যদি কৰিব যাও কেনেকৈ কৰিম আমি দুটা সংখ্যা 2 ডিজিটৰ সংখ্যা দুটা ধৰি লম মানে কেনেকৈ ধৰিম x আৰু y ধৰি লম সো তাৰ পিছত কি হ'ব x + y = কিমান দিছে আমাৰ according to question 7 এটো ফাৰ্স্ট কন্ডিশন সেকেন্ড কন্ডিশন মতে কি দিছে x * y = 12 এটো আমাৰ ট্ৰেডিশনাল মেথড হয়নে 2 এতিয়া x + y = যেহেতু 7 সো ইয়াৰ পৰা আমি কি উলিয়াব পাৰো ইয়াৰ পৰা আমাৰ কি পাব পাৰো y = 7 - x পাব পাৰো হয়নে এই y ভ্যালুটো যদি আমি ইয়াত পুট কৰি দিও ইয়াত পুট কৰিলে কি হ'ব x * 7 - x = 12 হ'ব পাৰে এটা ইহাতক পূৰণ কৰিম 7x মাইনাস তাপা কি হ'ব পাৰে x² = 12 তাৰ পিছতে সোৱা যদি আমি সজাই পৰাই লিখো বা 7x - x² 12 টুক যদি এফালে পঠাই দিও কি হ'ব -12 = 0 আমি দ্বিঘাত ইকুৱেশনটো পাইছোনে কেনেকা পাইছিলো x² আমি সজাই পৰাই লিখিম হা x² - 7x + 12 = 0 আমি এতিয়া এটা কি পালো কোয়াড্ৰেটিক ইকুৱেশন পাৰো দ্বিঘাত সমীকৰণ এটা ইয়াৰ পৰা আমি ফ্যাক্টৰ উলিয়াই আমি ইয়াৰ পৰা আনসাৰ উলিয়াব জানো obviously 12 ৰ লগত কি পূৰণ কৰে x² লগত যোনটো থাকে ইয়াত যেহেতু নাই সো 12 এ হ'ল 12 ৰ লগত কি যায় 3 4 * 12 এতিয়া ইহত দুটা এনেকুৱা দুটা সংখ্যা মানে হ'ব লাগে যি দুটা প্লাস বা মাইনাস কৰিলে কি হয় 7 হয় পূৰণ কৰিলে আকৌ 12 এ হ'ব এতিয়া -7 পাবৰ কাৰণে আমি কি পাব পাৰো -3 আৰু -4 কৰিলে -7 হয় হয়নে সো আমি আনসাৰটো কেনেকৈ লিখিব পাৰো x² - -3x - 4x + 12 = 0 এতিয়া আমি কমন লব পাৰো কমন ললে কি হ'ব x - 3 আকৌ -4 ললে x - 3 = 0 তো কেনেকৈ হ'ব পাৰে x - 3 * x - 4 = 0
So x minus 3 equal 0 হ'ব পাৰে or কি হ'ব পাৰে x minus 4 equal 0. So ইয়াৰ পৰা কি পাম আমি x equal to 3 পাব পাৰো বা x equal to 4 পাব পাৰো এতিয়া x equal to যদি 3 হয় y মানটো কিমান হ'ব y মানটো আমি ইয়াতে পাই থৈছিলো নে y মানে কি আছিল 7 minus x তো 7 minus x যদি কৰি দিও means 7 minus x মানে কি 3 মানে 4 হয়নে 34 তো আনসারটো কি হ'ব পাৰে 34 হ'ব পাৰে নহলে এটো যদি x ৰ মানটো যদি 4 হয় তেতিয়া হলে y মানটো যেহেতু 7 minus x 7 minus 4 কৰিলে y মানটো কি হ'ব পাৰে 3 হ'ব পাৰে মানে 43 সো 43 হ'ব পাৰে সো আমি যেনেকৈ 43 আৰু 34 টো আমি ইমান ইজিকে উলিয়াইছিলো তেনেকৈ আমি ট্ৰেডিশনাল মেথড থ্ৰু দি উলিয়াব পাৰো এতিয়া আমি মাইনাস কৰি চাম যেহেতু আমি কোৱেশ্চনটোৱে সুধিছে ডিফাৰেন্স হয়নে সো ইয়াৰ পৰা ওলাব 1 ইয়াৰ পৰা ওলাব -1 যেহেতু আমাৰ অপচনত নাই হেতু কাৰণে আমাৰ হ'ব 4 3 +1 সো বি অপচন দেখিছা আমি দুইটা মেথডতে হেকি যাম শৰ্ট ট্ৰিকটো তোমালোকে মনত ৰাখিবা আৰু ট্ৰেডিশনালটো মনত ৰাখিবা ঠিক আছে সো নেক্সট কোৱেশ্চনটোলে আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 the sum of place value and face value of the digit 6 in the number 72864 9 আমাক এটা নাম্বার দিয়া আছে নাম্বারটো হৈছে 72864 9 ইয়াৰে এই 6 যত আছে এই 6 টোৰ কথা কৈছে এই 6 টোৰ প্লেস ভ্যালুটো কিমান সুধিছে ওকে আৰু ফেস ভ্যালুটো কিমান সুধি তাৰ যোগ কৰিব দিছে এতিয়া চোৱা 9 টোৰ প্লেস ভ্যালু কিমান 9 টো কোনটো প্লেসত আছে 1 ত আছে মানে 4 টো কিহত আছে 10 প্লেসত আছে 6 টো কিহত আছে 100 প্লেসত আছে আমি এবিলাক জানো এইটো কিহত আছে 1000 প্লেসত আছে 2 টো কিমানত আছে 10000 প্লেসত আছে আমি এবিলাক তো হৰতে জানো হয় নহয় আমাক এটা এবিলাক নালাগে আমাক অনলি 6 টোৱে লাগে এটা 6 টো আমি গম পালো 100 প্লেসত আছে সো 6 ৰ প্লেস ভ্যালু কিমান হ'ব 6 * 100 = 600 হৈ গল এতিয়া আমাক আকৌ এটা দিছে ফেস ভ্যালু সুধিছে এটা ফেস ভ্যালু কি হ'ব পাৰে ফেস মানে কি আৰু নিৰ্মুখখন যেটো হয় হেতুৱে মানে 6 ৰ ফেস তো কি হয় 6 এ হয় সো 6 ৰ ফেস ভ্যালুটো আমি গম পালো 6 এ হয় এতিয়া আমাক কৈছে হিহঁতৰ সাম ইহঁতৰ যোগফলটো সুধিছে 606 অপশন নম্বৰ এ কিমান ইজি কোৱেশ্চন এবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় দেখিছা কিমান ইজি কোৱেশ্চন আহিছিলে এতিয়া নেক্সট কোৱেশ্চনটো চোৱা which of the following is the best approximation of eto ইয়াৰ কি সুধিছে best approximation কি হ'ব পাৰে approximation কেনেকুৱা চোৱা তোমাৰ একাউণ্টত ধৰা পইচা আছে 1025 পইচা ওকে তোমাক যদি সুধো মই তোমাৰ একাউণ্টত কেই টকা আছে তুমি মোক আনসাৰ কি বুলি দিবা 1000 টকা আছে হে বুলি কবা নাই আমি এটো ইগনোৰ কৰিছো নাই হয়নে এতিয়া আমি কি হয় জধে মধে ইগনোৰ কৰো কিন্তু আমাৰ ম্যাথছত ইগনোৰ কৰাৰো কিছুমান ৰুল আছে এতিয়া চোৱা যদি হে 2.9 মানে এটোৰ কথা কৈছো 2.9 ইয়াৰ এপ্ৰক্সিমেশন কিমান হ'ব যেহেতু গৈ পেলা 9 এ পালেগে 2.9 আৰু এক এটা পইণ্ট হৈ যোৱা হলে কি হলতেন আমাৰ 3 হলতেন অকমানহে বাকি হেতু আমি কি লিখি দিম 3 লিখি দিম নেক্সট টু চোৱা 7.49 ওকে এই 0.4 আৰু 9 এটো যেহেতু 50 কে কম মিন্স আধাতকে কম হয় না 7.50 কে এক এটা হলো কম আছে না 0.1 হলো কম এটা যদি হে কম থাকে তেতিয়া আমি আগৰ নাম্বাৰটোকে লিখো হলে মানে 7 11.51 এটা 11.50 টো যদি আমাৰ 50 টো যদি আমাৰ আধা হয় এটো 1 এটা হলো বেছি আছে না বেছি যেতিয়া হয় আমি কি কৈছো নেক্সট টো লিখো মানে কি হ'ব 12 লিখিম বুজি পাইছা ওকে তেতিয়া হলে আমাৰ কি এনেকে হ'ব আনসাৰটো 3 2.9 ৰ জায়গাত আমি কি লিখি দিম 3 7.49 ৰ জায়গাত কি লিখি দিম 7 11.51 ৰ জায়গাত লিখিম 12 মানে কেনেকা হ'ব 3 * 7 / 12 তো কোনটো অপচনত আছে অপচন নম্বৰ সি বুজি পাইছা নবুজিলে কমেন্টত সুধিবা মই আকৌ বুজাই দিম আকৌ এনেকা ধৰণৰ কোৱেশ্চন লৈ আহিম নেক্সট কোৱেশ্চনটো চোৱা find the angle traces by our hand of a correct clock between 6 am and 3 pm এটা watch আছে ঘড়ী হলনে তাত কেটা বাজিছিলে 6টাৰ পৰা কলেকে গৈছে 3 pm লৈকে মানে 6 একনত কিমান হ'ব 9 একনত 12 একনত 3 আমাক 6 ৰ পৰা 3 এটো কোৱা নাই আকৌ আমি কোন ফাল দি যায় ক্লকৱাইজ এটোহে হ'ব ডাইৰেকশন হয় নহয় এনেকে গৈছে গৈ পেলে 6 am ৰ পৰা 3 pm আমাৰ ঘড়ীটো গৈ পেলে পালেগে এতিয়া হৈছে ইয়াৰ এংগল কিমান এটা চোৱা 1 ঘন্টা 3 ঘন্টাকে আছে 3 ঘন্টা একনত আছে 3 ঘন্টা ইয়াত আছে 3 ঘন্টা ইয়াত 3 ঘন্টা টোটাল কিমান আৱাৰ আছে 9 আৱাৰ আছে টোটাল
এতিয়া চোৱা 1 ঘণ্টাত আমি মনত ৰাখিবলগীয়া এটা কথা আছে 1 আৱাৰত কিমান ডিগ্ৰী থাকে 30 ডিগ্ৰী এটো আমি মনত ৰাখিব লাগিব এতিয়া 1 আৱাৰত যদি 30 ডিগ্ৰী হয় 9 আৱাৰছত কিমান হ'ব 9 * 30 হয়নে 9 3 যে কিমান 27 আৰু 0 টো কি হৈ যাব 0 হৈ যাব 270 ডিগ্ৰী okay so answer will be 270 ডিগ্ৰী বুজি পাইছা কিমান ইজি হয় তোমালোকে এটা কাম কৰিবা প্ৰেকটিছৰ কাৰণে তোমালোকে এটা হোমৱৰ্ক কৰিবা হোমৱৰ্কটো কমেন্ট কৰি জনাবা কি দিছো মই তোমালোকক 9 am ৰ পৰা যদিহে 6 pm লৈকে যায় মানে 6 নিদো 7 pm কৰি দিও ওকে 7 pm লৈকে যদি যায় তেতিয়া হলে তাৰ মাজৰ এংগলটো কৰি দিবা কিমান হ'ব ওকে তো হোমৱৰ্ক কৰিবা কমেন্টত জনাবলৈ নাপাহৰিবা নেক্সট কোৱেশ্চন তো চোৱা A number series is given with two of the terms missing. Eta number series dia ase duta number yate missing ase. Choose the correct alternative that will continue the same pattern. Okay. So, amak enake eta number series dia ase. Holne tate amar duta number missing dia ase. Eta pattern etat porai etu dise hoy noy. He pattern to onujai yar number duta ki hobo pare khojise amak. Prothomote salu 2 পৰা 0 হল 0 পৰা আকৌ 4 হল 4 পৰা 2 হল 2 পৰা 6 হল 6 পৰা 6 হল এটা আমাৰ মিলিছিলে সোৱা 2 পৰা 0 হল মানে 2 কমি গল আকৌ 2 পৰা 4 হল মানে 2 বাঢ়ি গল 2 পৰা আকৌ 2 হল 4 পৰা আকৌ 2 হল আকৌ 2 কমি গল আকৌ কিন্তু এবাৰ কি হৈ গল 6 হৈ গল আকৌ 6 হৈ গল আমাৰ নিমিলা হৈ গল সো এটো নহব আমি সাম এটা এৰি এটা হ'ব পাৰে নেকি ওকে সো আমি সাম 2 পৰা 4 হৈছে ওকে 4 পৰা 6 হৈছে মানে কি হৈছে +2 হৈছে +2 হৈছে তো এবাৰ এটো হ'ব যেতি আমি +2 কৰি দিও 6 + 2 কিমান হ'ব 8 হ'ব তাৰ পিছৰটো কি হ'ব পাৰে 8 + 2 10 হ'ব পাৰে আৰু আমাৰ নেক্সটটো খুজিছে জানো নাই খোজা গতিকে ইমানে হৈ যাব সো আমাৰ এইটো প্ৰথমটো হ'ব পাৰে 8 তো আমি অপচন চাম এটোটো হ'বই নোৱাৰে এটো হ'বই নোৱাৰে ইয়াত 8 আছে ইয়াত 8 আছে সো C2 হ'ব পাৰে D2 হ'ব পাৰে ওকে নেক্সট তো চোৱা নেক্সট তো তেতিয়া হলে আমি পিছৰ সিৰিজটো চাব লাগিব 0 0 পৰা 2 2 পৰা 6 6 পৰা 12 মানে কেনেকে হ'ল 0 0 পৰা 2 2 পৰা 6 6 পৰা 12 নেক্সট তো সুধিছে আমাক হয়নে এটা চোৱা 0 পৰা 2 যেনিবা আমি +2 কৰি পালো ওকে 2 পৰা 6 তো কেনেকে পাম +4 কৰি পালো 6 পৰা 12 তো আকৌ +6 কৰি পাম কিবা মিলিছে জানো হয়নে নাই মিলা এটা আমি কি কৰিব পাৰো ইয়াত চোৱা ফেক্টৰ উলিয়াই চাম 2 ৰ ফেক্টৰ কি হ'ব পাৰে 1 আৰু 2 হ'ব পাৰে 6 ৰ ফেক্টৰ কি হ'ব পাৰে 2 আৰু 3 হ'ব পাৰে 12 ৰ ফেক্টৰ কি হ'ব পাৰে 3 আৰু 4 হ'ব পাৰে এতিয়া এটা চোৱা ইয়াত এটা কন্টিনিউয়াস সিৰিজ এটা মানে প্যাটাৰ্ন এটা পাইছো নেকি আমি 1 2 2 3 3 4 এটো আমাৰ কেনেবাকে 4 আৰু 5 হ'ব পাৰে নেকি আমি চাম ওকে 1 আৰু 2 পূৰণ কৰিলে কি হয় 2 2 3 গুণ 6 3 4 গুণ 12 4 5 গুণ কিমান 20 এটা চাম আমি অপচনত আছে নেকি আছে ওকে অপচন নম্বৰ সি ওকে বুজিলা ওকে নেক্সট কোৱেশ্চন তো চোৱা find the difference between largest and smallest number formed by the digit 0 1 4 and 7 without repeating the digits using all of them at a time আমাক কেটামান ডিজিট দিয়া আছে ডিজিট গিটা হৈছে 0 1 4 7 ইহতৰ পৰা কি বনাব দিছে আমাক লাৰ্জেষ্ট আৰু স্মলেষ্ট নাম্বাৰটো বনাব দিছে কিন্তু কন্ডিশন কি দিছে উইদাউট ৰিপিটিং মানে আমি 7 7 7 7 লিখি দিব নোৱাৰো বুজি পাইছা ৰিপিট কৰিব নোৱাৰো এটা নাম্বাৰ এবাৰে ৰিপিট কৰিব লাগিব আৰু এটা কৈছে ইউজিং অল অফ them at a time গুটে গিটা নাম্বাৰ ইউজও কৰিব লাগিব ওকে সো আমাৰ লাৰ্জেষ্টটো কি হ'ব পাৰে 7 4 1 0 এটো হ'ব আমাৰ সবচে লাৰ্জেষ্ট নাম্বাৰ এটা স্মলেষ্টটো চোৱা স্মলেষ্টটো আমাৰ 0 1 4 7 এটো হ'ব পাৰে নে নোৱাৰে কোৱেশ্চন মানে এটো হ'ব নোৱাৰে কিয়নো আমাক কৈছে এটা 0147 ৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো হৈছে 147 আগফালে কিবা ভ্যালু আছে জানো নাই তেতিয়া হলে আমাৰ ইয়াত 0 টো ইউজ হল জানো নহলে হেতু কাৰণে আমাৰ এটো কি হৈ যাব নহব আমাক যেহেতু কৈছে ইউজিং অল অফ them গুটে গিটা ইউজ কৰিব দিছে এতিয়া সোৱা হেতু কাৰণে আমাৰ হ'ব 1047 হেতু হ'ব আমাৰ স্মলেষ্ট নাম্বাৰ এতিয়া কৈছে আমাক ডিফাৰেন্সটো খুজিছে ডিফাৰেন্স মানে কি বিয়োগ কৰি দিম 0 ৰ পৰা 7 যাবনে না যায় গতিকে আমি ইয়াৰ পৰা ইয়ালে কি লৈ লম ধাৰ লৈ লম মানে কি হ'ব ইয়াতে 10 হ'ব 10 ৰ পৰা 7 গলে কি হ'ব 3 হ'ল এতিয়া ইয়াতে কিমান থাকি গল 1 টো গুছি গল মিন্স ইয়াতে কি থাকিলে 0 থাকিলে এটা 0 ৰ পৰা 4 যাবনে না যায়
গতিকে ইয়াৰ পৰা আমি এক এটা আকৌ ধাৰলো মানে কিমান হ'ব 10 হ'ল 10 পৰা 4 গ'লে কি থাকিব 6 হৈ গ'ল এতিয়া ইয়াৰ পৰা যেহেতু এক এটা লৈ গৈছিলো ইয়াতে কিমান থাকিলে 3 থাকিলে তে 3 পৰা 0 গ'লে কিমান থাকিব 3 তে 7 টো টাচ হৈছিলে জানো নাই হোৱা 7 পৰা 1 গ'লে কিমান থাকিব 6 অপচন নম্বৰ বিচাৰিম আমি দেখিম 6363 অপচন নম্বৰ 8 আছে কিমান ইজি কোৱেশ্চন আহিছিলে প্ৰিভিয়াস ইয়াৰত দেখিছা নেক্সট কোৱেশ্চন টু সোৱা what will be the sum of different prime factors of number 27720 এটা আমাক নাম্বার দিয়া আছে 27720 ইয়াৰ প্ৰথম কি উলিয়াব দিছে প্ৰাইম ফেক্টৰছ খিনি উলোৱাৰ পিছত হিহঁতক কি কৰিব কৈছে ডিফাৰেন্ট প্ৰাইম ফেক্টৰছ খিনি সাম কৰিব কৈছে ওকে তো আমি প্ৰথম উলিয়াম প্ৰাইম ফেক্টৰ কেনেকৈ উলিয়া আমি জানোৱে আমি বহুত সৰুতে শিকিলো যদি হে লাষ্টত চাও ইভেন নাম্বাৰ থাকে তেতিয়া হলে কিহত যায় আমাৰ 2 এ যাব পাৰে যদি হে 0 আৰু 5 থাকে মানে ইউনিট ডিজিটৰ কথা কৈ আছো 0 আৰু 5 থাকে তেতিয়া হলে আমাৰ কি হৈ যায় 5 এ যায় বা যদি ইভেন নাম্বাৰ থাকে তেতিয়া হলে কি হৈ যায় 2 এ যায় 0 টো যেহেতু ইভেনো হৈছে আকৌ 0 5 ৰো হৈছে মানে আমি ইয়াত 5 দিলেও যাব আৰু 2 দিলেও যাব আমাৰ নিজৰ কথা দি দিও ওকে আমি 2 এ দি দিম যেনিবা 2 1 যা 2 তাৰপিছত কি থাকিলে 7 2 3 যা 6 ইয়াত কিমান থাকিলে 1 মানে ইয়াত কিমান হৈ গ'ল 17 হলে কিমান হ'ব 2 যা 16 হয়নে 1 থাকিলে মানে ইয়াত কিমান হ'ল 12 2 6 যা 12 মানে কিমান হৈ গ'ল 12 হৈ গ'ল এটো 0 যা আছে সো 0 টো আমি পাতে দিম হল নে তাৰপিছত নেক্সট ওয়া আকৌ 0 হৈ গ'ল 0 হৈ যোৱা মিন্স আমি আকৌ 2 এ দিব পাৰো নহলে আমি 5 এ দিব পাৰো তো আমি 2 এ দি যাম 13 আছে 13 কি হে যায় আকৌ 6 এ যাব মানে 12 হ'ল মানে 1 থাকিলে নাই তো মিন্স 1 ৰ লগত এই 8 টো মিলি কিমান হৈ যাব 18 হৈ গ'ল আকৌ 2 9 বাৰ যাব নে 2 9 গুণ 18 গুচি গ'ল এতিয়া 6 আছে 2 3 গুণ 6 আৰু 0 টো আমি পাতি দিম হলে এতিয়া সো আকৌ 0 আছে 0 থাকিলে আমি কি কৈছো 3 এ যাব সৰি 0 থাকিলে আমাৰ কি হে যাব পাৰে 5 এ যাব পাৰে বা 2 এ যাব পাৰে আমি এতিয়া কি কৰিব পাৰো 5 এও দিব পাৰো 2 এ দিব পাৰো আমাৰ কথা আমি 2 এ দি দিম 2 3 গুণ 6 9 থাকিলে কিমান হ'ব 2 4 গুণ 8 এক এটা থাকিবনে এতিয়া ইয়াত 1 টোৰ লগত ইয়াত কিমান হৈ যাব 13 হৈ গ'ল 2 6 গুণ 12 মানে এক এটা আকৌ থাকিলে ইফালে 10 হৈ গ'ল 2 5 গুণ 10 এতিয়া আহি গ'ল 5 এতিয়া 2 এ যাবনে না যায় মই কৈছিলো 0 আৰু 5 যদি থাকে ইউনিট ডিজিটত তেতিয়া হলে আমাৰ কি হৈ যায় 5 এ যায় ওকে আমি 5 এ দি দিম মানে এটা 5 এ 3 যায় জানো না যায় 34ক আমি 34 লে যাম গতিকে আমি কি লিখিম 5 3 যা 30 হয়নে কিমান থাকিলে 40 4 টা থাকিলে গতিকে এই 6 টোৰ লগত কিমান হ'ব 46 গতিকে 5 ৰ লগত 9 যাব কিমান হ'ব 45 হ'ল 5 9 গুণ যেহেতু 45 হয়নে 1 থাকিলে 1 ৰ লগত আৰু এটো 15 হৈ গ'ল আৰু এটো কিমান হ'ব 5 3 যা 15 এতিয়া আমি পালো 6 9 3 693 ইয়াক সোৱা এটো 3 এ যায় এটো 3 এ যায় এটো 3 এ যায় ওকে সো আমি কি কৰিম 3 এ যোৱাই দিম 3 2 গুণ 6 3 3 গুণ 9 3 1 গুণ 3 হৈ গ'ল এতিয়া সোৱা ইউনিট ডিজিটত আহি গ'ল আমাৰ 1 1 ৰ ক্ষেত্ৰত আমি কি কৰিম ওকে যেহেতু আমাৰ ইভেন নাম্বাৰ থকা হলে আমি লগালগ দি দিলো হেতেন 2 0 আৰু 5 থকা হলে দি দিলো হেতেন 5 এতিয়া 3 কাৰণে ৰুলটো কি এই ৰুলটো কি হয় এই সংখ্যাগিটা আমাৰ প্লাস কৰিব লাগে 2 প্লাস 3 প্লাস 1 তেতিয়া হলে আমাৰ কিমান হ'ব 2 প্লাস 3 কৰিলে 5 5 প্লাস 1 কৰিলে 6 এই প্লাস কৰাৰ পিছত যদি হে সংখ্যাটোক 3 ৰে যায় তেতিয়া হলে গুটে সংখ্যাটোকো 3 ৰে যায় এটো হৈছে আমাৰ 3 ডিভিজন ৰুল ওকে সো এটা 3 এ যাব কাৰণে এটা কাক টাৰ্গেট কৰিম আমি 23 এটা কিমান হ'ব 3 7 যা 21 তো 2 আমি আহিব নাই তো এক এটা আকৌ হল আকৌ 21 2 7 যা 21 হলে এটা 77 ক আমি গম পাই গলো 11 77 হয়নে এটো আমি জানুৱে 11 এ যায় 7 ও যায় তে 11 টো প্ৰাইম নাম্বাৰ হয় না হয় প্ৰাইম নাম্বাৰ কোনখিনি আছে যিবিলাক সংখ্যাৰ উৎপাদক ফেক্টৰ সংখ্যাটো নিজে আৰু 1 হয়নে মানে 11 ক কিহে যায় 1 * 11 আৰু কিবা যায় জানো না যায় 2 কিহে যায় 11 2 5 কিহেৰে যায় 11 5 3 কিহেৰে যায় 11 3 কিন্তু 6 কিহেৰে যায় 1 ও যাব পাৰে 2 ও যাব পাৰে 3 হ'ব পাৰে হেতু কাৰণে এটো প্ৰাইম নাম্বাৰ নহয় আমি এবিলাক জানো হেতু কাৰণে এইখিটা কি হয় প্ৰাইম ফেক্টৰ হয় আমি এটা কেটা প্ৰাইম ফেক্টৰ পালো সো 2 কেটা পালো 3টা
5 কেটা পালো এটা 3 কেটা পালো দুটা আৰু 7 এটা আৰু 11 এটা আমাক যেহেতু কৈছে ডিফারেন্ট প্ৰাইম নাম্বাৰ মানে দুইটো যদি এবাৰ লৈছা দুইটো মানে এবাৰহে ল'ব কৈছে আমাক তিনিবাৰ ল'ব কোৱা নাই ডিফারেন্ট কৈছে বুজিছা আমি 2 এবাৰ ল'ম 5ক এবাৰ ল'ম 3ক এবাৰ ল'ম 7ক এবাৰ ল'ম 11ক এবাৰ ল'ম ললো তাৰ পিছত কৈছে গুটেখিনি সাম কৰিব কাৰণে হেতু কাৰণে আমি প্লাস চিন দিছো তে প্লাস চিন দিয়াৰ পিছত আমি প্লাস কৰিম হয়নে প্লাস কৰিলে কিমান হ'ব 7 এ 3 এ কিমান হ'ব 10 11 ৰ লগত কিমান হ'ব 1 হ'ব আৰু এটো 2 মানে 21 5 এ 2 এ কিমান 7 7 ৰ লগত যোগ কৰি দিলে কিমান হ'ব 28 তে আমি সাম অপচন 28 আছে নাই ওকে অপচন নাম্বাৰ এ 28 বুজি পালা কিমান ইজি হয় হয়নে এতিয়া প্ৰাইম ফেক্টৰটো আমি লগতে কি শিকিলো প্ৰাইম নাম্বাৰটো শিকি গলো প্ৰাইম নাম্বাৰ কি হ'ব পাৰে ফেক্টৰটো সদায় সেই সংখ্যাটো আৰু 1 হ'ব লাগিব বেলেগে যাব নোৱাৰে তো আজি আমি বহুতখিনি কনসেপ্ট পঢ়িলো কেনেকুৱা ধৰণৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছিল আমি বুজিলো আজিলৈ ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পালা তেতিয়া হলে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আজিলৈ ইমানেই আছিলে থ্যাংক ইউ